Hello everyone, মোৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু বৰ্তমান মই আছো মাৰ ঘৰত আৰু এতিয়া ধনুৰ পৰীক্ষা শেষ এই বুলি মাৰ ঘৰলৈ আহিছো এতিয়া মাৰ ঘৰতে আছো আৰু আজি আমি যাম বুলি ভাবিছো নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ আমি এতিয়া সকলো ওলাই মেলি ৰেডি হৈছো যাবলৈ ওলাইছো আৰু লগতে ভাবিছো আপোনালোককো দেখাও মোৰ ভিডিঅ'ৰ যোগেদি আৰু আজি মোৰ এটা নতুন লুক চশমা ললো কিন্তু চশমা পিন্ধিবলৈ ভাল নালাগে অশান্তি লাগে সেইকাৰণে পিন্ধা নহয় আজি পিন্ধিছো আৰু ইফালে মা ওলাইছে আৰু খনিন যাব ধুনু আৰু মোৰ ভাইটি যাম একেলগে বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ কিন্তু সুবিধা মিলা নাছিলে আৰু সেইকাৰণে আজি মাৰো এতিয়া স্কুল বন্ধ মাৰো সময় আছে সেইকাৰণে ওলাইছো আৰু যাবলৈ এফালে আমাৰ বাবু ওলাই মেলি ৰেডি ঐ কথা ওলাই লাজ লাগিছে এফালে মা আৰু বাবু ৰেডি আমাৰ ওলাই আছে তেনে ব'লক একেবাৰে মন্দিৰত গৈ লগ পাই আছোঁ আপোনালোকক আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক আহি পালোঁ মহামৃত্যুঞ্জয় মন্দিৰ এতিয়া ধূপ চাকি লৈ লওঁ চাকি তাকি জ্বলাই লওঁ তাৰপাছত আপোনালোকক মন্দিৰৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম আৰু এয়া আমি এতিয়া চাকি জ্বলাব গৈ আছোঁ লৈ লৈছোঁ জ্বলাম আৰু চাকি ধূপ বাহিৰতে দিবলৈ লাগে ভিতৰত জ্বলাব নিদিয়ে যিহেতু আমাৰ মন্দিৰ দৰ্শন কৰা হ'ল আৰু আপোনালোকক এতিয়া মই মন্দিৰৰ বাহিৰৰ পৰিৱেশটো অকণমান দেখাই দিওঁ আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন দেই আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব
ওলাইছোঁ খালি খেলি মেলি হৈছে দেউতা ক'ৰবাত মা ক'ৰবাত আইতা ক'ৰবাত মই ক'ৰবাত সেইকাৰণে বিচাৰি বিচাৰি ওলাইছোঁ যাব ওলাইছোঁ আৰু ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই